নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'ত লৈ আহিছোঁ এইখন চাদৰ কিদৰে দহি গুঠিছোঁ। তো এনেদৰে আগৰ দৰে চেম চিলাই লৈছোঁ। এতিয়া ইয়াতে আছে নীলা কালাৰৰ ফুল। তো মই দহি বটিবৰ কাৰণে এনেদৰে সূতা লৈছোঁ নীলা কালাৰৰ। তাৰপিছত ল'ম গাঁঠি দিবৰ কাৰণে এনেদৰে গুলি সূতা। তাৰপিছত ল'ম এনেদৰে বেজী, নিয়মৰ বেজী। তাৰপিছত ল'ম এখন কেঁচি। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট এনেদৰে চাদৰখন ওলোটাকৈ পাৰি লৈছোঁ, ওপৰত দুটা গাৰু দি কেনে। তো আৰম্ভ কৰোঁ। এতিয়া এনেদৰে বেজীত সূতা ভৰাই লৈছোঁ 4ডাল। তাৰপিছত এনেদৰে গাঁঠি দিছোঁ অলপ দীঘলকৈ ৰাখি কেনে, যেন দহি বটিলে ছুটি নহয়। তো মই এনেদৰে গাঁঠি যাম, এটা এটাকৈ গাঁঠি দি লৈছোঁ। এনেদৰে এতিয়া এনেদৰে সূতাটো লৈছোঁ, বেছি মোটাও লোৱা নাই, বেছি পাতলকৈ লোৱা নাই, নিয়মৰ লৈছোঁ। ফাৰ্ষ্ট এটা গাঁঠি দি লৈছোঁ এনেদৰে গাঁঠি দি কেনে ওপৰৰ ফালে টানি লৈ গৈছোঁ টানকৈ, যেন পিছলৈ খুলি নাযায়। তাৰপিছত দিম আৰু দুটা গাঁঠি টানকৈ এনেদৰে। তো কেঁচিৰে এনেদৰে সমানকৈ কাটিম। এয়া চোৱা মই কিদৰে গাঁঠি দিছোঁ। ফাৰ্ষ্ট এটা গাঁঠি দিছোঁ, ছেকেণ্ড আৰু দুটা গাঁঠি দি দিছোঁ টানকৈ, যেন খুলি নাযায়। তো এনেদৰে দহি বটি যাম আৰু কেঁচিৰে সমানকৈ কাটি যাম। ফাৰ্ষ্ট এটা গাঁঠি দি কেনে ওপৰৰ ফালে টানি লৈ যাওঁ, ছেকেণ্ড আৰু দুটা গাঁঠি দিওঁ টানকৈ, যেন খুলি নাযায়। এয়া চোৱা মই কিদৰে গাঁঠি দিছোঁ। এটা গাঁঠি দিছোঁ ফাৰ্ষ্ট, তাৰপিছত ছেকেণ্ড, দুটা গাঁঠি দিছোঁ টানকৈ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেদৰে যেন মই নতুন ভিডিঅ' দিলে আপোনালোকে সকলোৱে চাবলৈ পায়। আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ।